নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ অহাৰ বাবে আপোনালোক বহুত ধন্যবাদ। আপোনালোকে নিশ্চয় ভালে আছে। আজি এখন মই গাহৰি ফাৰ্মৰ আহিছোঁ। আমাৰ ওচৰৰে হয়। গোটেই ক্ৰছ বিধৰ গাহৰি হয়। বেছি ডাঙৰ নহয় আৰু থুলমূলকৈ কৰিছে, তথাপি ভৱিষ্যত পৰিকল্পনা আছে কৈছে। হেমচাৰ আৰু ইয়ৰ্কশ্বায়াৰ এইবিলাক গোটেই ক্ৰছ বিট হয়। ৰুমকেইটা চাইজ বহুত কম আৰু ভৱিষ্যতে ডাঙৰ কৰিম বুলি ভাবিছে তেওঁ। এইবিলাক গোটেই ক্ৰছ আৰু এইপিনে আছে পোৱালি। গাঁৱলীয়া পদ্ধতিত কৰিছে এইবোৰ গোটেই। এয়া হেমচাৰ ইয়ৰ্কশ্বায়াৰ ক্ৰছ, এইটো প্ৰেগনেণ্ট আছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।